মোবাইলত চাওঁ এইটো ক'বাতে হৈ আছে তো হেল্ল' গাইজ তো আমি এতিয়া বৰ্তমান গৈ আছোঁ গেলাবিলত আমাৰ সঁচাকৈ লোকৰ মানে আজি আমাৰ কিবা বিহু আছে বিহু মানে আপোনাৰ যাবৰ কাৰণে গৈ আছোঁ আমি তো আপোনালোকক দেখাম ভিডিঅ'টো আপোনালোকক চাই থাকক লাষ্টলৈকে আমাৰ গৈ আছে আগত দেখাই আছোঁ আপোনালোক কি কি হয় মানে সঁচাইসকলে কেনেকৈ কি বিহু মানে হেৰি কৰে মানে তো আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক কি সুন্দৰ বতৰ পুৰা বতৰ কিন্তু ক'ব লাগিব কি ধুনীয়া কৰিছে চাওকচোন এইটো হৈ গ'ল আৰু ঐতিহাসিক পুখুৰী হয় এইটো পুখুৰীটো আমাৰ বিষ্ণু পুখুৰী বুলি কয় বিষ্ণু পুখুৰী নকয় জানো বিষ্ণু পুখুৰী বুলি কয় কিমান ডাঙৰ চাওক ইয়াত যদি এখন পাৰ্ক বহায় কি সুন্দৰ লাগিব নক'ব হেভি তাৰ নেকি এইটো আই ঐ জিঅ' কাৰ্ড নামাই দিয়া দোস্তো ফাইনেলি চিৰা বিহু তৰা চিৰা বিহু উদযাপন তো গাইজ পাইছোঁহে আৰু তৰা চিৰা বিহু এইটো সোনকালে হৈ যায় 15 তাৰিখমান হয় পাতিছে এতিয়া বহুত আগৰ কিমানকণ দূৰ আছে নাজানো গৈ আছোঁ এতিয়া বৰ্তমান আমি তৰা চিৰা বিহু তৰা চিৰাটো নহয় এইটো মানুহৰ ঘৰে ঘৰে বিহু মাৰে মানে তৰা এডাল লৈ এনেই কৈ দিয়ে যি কৈ দিয়ে চব এনেই কৈ দিয়ে এনেই নহয় তৰা এডাল দিয়ে তাৰমানে তৰা চিৰা গাইজ প্ৰথমবাৰ দেখা পাম এইবছৰ প্ৰথম লাহে যা অকণমান নহ'লে আৱাজে নোলাব প্ৰথমবাৰ দেখা পাম আপোনালোকক দেখাব কাৰণে বুলি আমি আহিলোঁ এতিয়া তো গাইজ কেনেকুৱা লাগে নাজানো কিন্তু আজি এইবছৰ মানে কি জীৱনত প্ৰথমবাৰ আয়ো ৰাম পুলিচ যিটো দি থৈ গৈছে ৰাস্তা ফাটাফাটি বঢ়িয়া লাগিব চাই বঢ়িয়াই লাগে নে বেয়াই লাগিলে নাজানো ইহে জানে আৰু ভাল লাগিব জীৱনত আজিলৈকে এবাৰ চোৱাই নাই মানে আজি প্ৰথম চাবৰ কাৰণে আহিছোঁ এতিয়া আৰু মাস্কখন মাৰি লোৱাটো কাৰণ হ'ল মোৰ এতিয়া কি হ'ল নাজানো মানে পালি লগা চৰ্দি মানে হৈ যায় গাড়ীত গ'লে মানে এতিয়াও আপোনালোকে মাতটো বুলি গম পাইছে যে পুলিচ যিটো কালি ৰাতি মানে বেছিকৈ খালে গজব বেজ্জতি বেছিকৈ খালে বৰ মানে অলপমান মানে গাড়ীত গ'লে কৰিলে মানে চৰ্দিটো হৈ যায় মানে তো সেইটো কাৰণে মানে মাস্কখন মানে লগাই লওঁ কি কাৰণে পানী যেতিয়া গম পায় আৰু এইটো ফক চালি এইটো গজ ইয়াৰ কথা একেবাৰে বিশ্বাস নকৰিব গম পালে নহয় মানে ওলাই থ'বলৈ এঘণ্টা লাগে ওলাই থাক বুলি ক'লে মানে বহি শুই থকা মানুহে গৈ পেলাই ঘৰৰ পৰা উলিয়াই আনিবগৈলগীয়া হয়গৈ এইটো হৈ গ'ল আপোনালোকৰ লভলিনা ষ্টুডিঅ' তাৰপিছত ইমান ডাঙৰ বনাইছে চবটো লওক চলি আছে সম্পূৰ্ণ হোৱাগৈ নাই আৰু হাইফালে সোমাই যাম নাহৰবাৰী যথেষ্ট ফাইনেলি পাইছোঁহি আৰু যিহেতু বিশেষ আৰু এইটো ৰাস্তা সোমাই যাব লাগিব এইখন গেটখন দেখিছেই আৰু আমি এইবাৰ তৰা চিৰা বিহু প্ৰথমবাৰ দেখি পাম এতিয়া এইয়া তৰা চিৰা বিহু আগত আহিছিলে নে পাছত আহিছিলে যিটো গুলি আহিছে বেছিকৈ গান নাগাওঁ দেই গৈছোঁ ৰ'ব গাড়ীখনটো আমাৰ পাৰ্কিং কৰি ল'ব লাগিব নহয় জানো ক'লে যাওঁ ক'লে যাওঁ তৰা কাটি আনিবৰ কাৰণে গৈ আছে এতিয়া আমিও গৈ আছোঁ পিছে এয়া চাওক কিমান মানুহ আহি আছে পিছে ঢোল চোল লৈ গৈ মাৰিছিলে চকুৰে ক'ত কাটিবগে জংঘলী মুৰ্গী আগে তো ঢেৰ এতিয়া অলপ কমিলে বাৰু হ'লেও এটা পাম পামে এটা পাম এটা ধৰিমেই
গল ফাগুন ডেকা তৰা তৰাজুই কাটিবৰ কাৰণে আহিছে এতিয়া চাওক তৰা কাটিব এতিয়া এইফালে মাছ ধৰিলেই এই চাওক কুচিয়া ধৰি আনিলে এতিয়া কুচিয়া পালো কুচিয়া আহি আমাৰ কৃষ্ণ ৰক্ষাটো আপোনাৰ সিহঁত আহি তৰা কাটিছে ৰাইজৰ অনেকখিনি দুখাৰো হ'ব পাৰে সৰ্বদুখৰ পৰা মৰিক্ষণ কৰি এইদৰে আপোনাৰ হ'বৰ চৰণত এগছি বন্তি এটি ধূপ দি থাকিবলৈ আমাক যেন আশীৰ্বাদ কৰে আৰু এই ঠেঙাল জাতিৰ গোষ্ঠীটো কৃষ্টি ৰক্ষাৰ কাৰণে এইদৰে যাতে আজীৱন আপোনাৰ চৰণত সেৱা ধৰিব পাৰে বুলিহে জনা হৈছে তেতিয়াহ'লে আমি তৰা কাটি গৈ আছে জাকৈ মহে নাই উঠিলে ভয় লওক খালত ডাঙৰজনী জঁপিয়াই দিলে তৰা কাটি লৈ পিনি এতিয়া গৈ আছে চব পুৰা নাচি বাগি তামাম আৰু সেইফালে কুচিয়া লৈ গৈছে আৰু সেইফালে জাকৈ পবিত্ৰ কৰিলা বতৰৰ সেই পৰম বছৰেকৰ বিহু বুলি এই আমাৰ অসমীয়া জাতিৰ দিবৰ বাবে প্ৰস্তুত হৈছেহি সেয়েহে আপোনাৰ হ'ব তেখেতে এজনী সুন্দৰ গুৱাপান অৰ্থৰ আগবঢ়াই নিবৰ বাবে Oh,
মজা কালাৰ পইছে সেইকণ আমি বিহু আহিলে আছে বিহু বিহু লেগাই নকয় দেই এইটো কাম নাইকিয়া বিহু আৰু এইফালে এতিয়া চাওক বিহু নাচি আছে আমাৰ এইজন দাই দেই এই মজা গান এটা গাই দিয়া আকৌ আহিছে
গৃহস্থ লাহে এয়ালে গৃহস্থ বিহু আহিছে বিহু 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 পকৰা কুচিয়া ডিমকৈ জাপান কৰি অতীততে আমাৰ এই ইয়াত আহিলে এইটো এটা ভিৰ দেখুৱাই দিছোঁ আপোনাৰ খেতিয়কৰ যিহে সঁজুলি খালৈ এইফালে বৌচাক আৰু এইটো এটা খালৈ চেপা এইফালে লাগল যুঁৱলি এইটো হ'ল চাগে সজা জবকা লাও চালিখল তেনেহ'লে আমি এই বিজিত এলেকাত খোৱা খালা খোৱা মজা বেলেগ এইটো এটা বেলেগ এইটো এলেকাত খোৱা মজাটো বেলেগ থিয় থিয় খোৱা এটা মজা বেলেগ মাংসৰ লগত খালা তো এতিয়া খাবলৈ আৰম্ভ হয় আৰু আমাৰ চল দেই খা মজা গাইছ মানে খানা পিনা খাই বৈ পেলাই এতিয়া ঘৰলৈ বুলি ওলাইছোঁ থিয় থিয় হ'লেও ভাত এসাঁজ খাই ল'লোঁ ঠেঙাল কছাৰীও যি বিহু উদযাপন কৰিছে